নমস্কাৰ বন্ধুসকল, মই যুগল লৈ আহিছোঁ এটি নতুন ভিডিঅ'। প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল ইটো সিটো বহুতুক আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। নমস্কাৰ বন্ধুসকল, আহক আমি আজি জানো অনলাইন পান কাৰ্ড ষ্টেটাছ কেনেকৈ চাব পাৰি। আপোনালোকে পান কাৰ্ডৰ বাবে এপ্লাই কৰাৰ পিছত এখন একনলেজমেণ্ট ৰিচিপ্ট পাব। তাত এটা এপ্লিকেশ্যন নম্বৰ বা কুপন নম্বৰ থাকে। সেই কুপন নম্বৰৰ সহায়ত আমি পান কাৰ্ড অনলাইন কেনেকৈ চেক কৰিব পাৰি, ষ্টেটাছ কেনেকৈ চেক কৰিব পাৰি তাক আমি জানো। তাৰ বাবে আপোনালোকে যিকোনো এটা ইণ্টাৰনেট ব্ৰাউচাৰত যাব লাগিব। মই গুগল ক্ৰমত গৈ আছোঁ। তাত গৈ আপোনালোকে লিখক www.pandetails.in। তাত গৈ ইয়াত দেখিব দুটা অপশ্যন আছে, চেক NSDL পান কাৰ্ড ষ্টেটাছ আৰু চেক UTI পান কাৰ্ড ষ্টেটাছ। আমি UTI পান কাৰ্ড ষ্টেটাছটো চাওঁ। তাৰ বাবে ক্লিক কৰি দিয়ক। ইয়াত দেখিব এণ্টাৰ এপ্লিকেশ্যন কুপন নম্বৰ। এপ্লিকেশ্যন বা কুপন নম্বৰটো ইউৰে ষ্টাৰ্ট হয়, কিন্তু আপোনালোকে ইউটো লিখিব নালাগে। যিখিনি নাম্বাৰ আছে সেই নাম্বাৰখিনি লিখি দিয়ক। নাম্বাৰখিনি লিখি উঠি ইয়াত দেখিব এণ্টাৰ ছিকিউৰিটি কোড। এই ছিকিউৰিটি কোডটো ইয়াত লিখি দিয়ক। ছিকিউৰিটি কোডটো লিখি ইয়াত দেখিব ছাবমিট বুটনটো দেখিব। ছাবমিট বুটনত ক্লিক কৰি দিয়ক। ছাবমিট বুটনটো ক্লিক কৰাৰ পিছতে আপোনালোকৰ ষ্টেটাছটো আহি যাব। এইটো এপ্লিকেশ্যন নম্বৰটো, যিটো নম্বৰ আপোনালোকে এণ্টাৰ কৰি ইয়াত সোমাইছিলে। তাৰপিছত দেখিব এপ্লিকেণ্ট নম্বৰ, এপ্লিকেণ্ট নেম, যাৰ বাবে আপোনালোকে ষ্টেটাছ চেক কৰি আছে, যাৰ পান কাৰ্ডৰ ষ্টেটাছ চেক কৰিছে তেখেতৰ নামটো আহি যাব। আৰু তাত তলতে থাকিব ষ্টেটাছটো এখন ছাকচেছফুল। গতিকে ইয়াত লিখা আছে ইয়'ৰ এপ্লিকেশ্যন ইজ প্ৰচিড ছাকচেছফুলি। চ' পান কাৰ্ড নম্বৰটো ইয়াত আহি গৈছে লগে লগে। যদি ছাকচেছফুল কাৰণে এখন ছাকচেছফুল বুলি লিখা আছে, যদি ছাকচেছফুল নহয় তেতিয়াহ'লে তাৰ ষ্টেটাছটো অন্য ধৰণৰ হ'ব। চ' ধন্যবাদ বন্ধুসকল। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।